স্বাগতম আৰু এটা নতুন ভিডিঅ' আৰু এটা নতুন বিষয়। বহুদিন ধৰি পেলাই ভিডিঅ' বনোৱা নাছিলোঁ, অলপ ইফাল সিফাল গৈ আছিলোঁ, বিহুৰ সময় আছিলে। যি কি নহওক সকলোৱে চাগে বিহু ভালদৰে উদযাপন কৰিলে। চেনেলটো যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপুনি নতুন, তেন্তে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আগলৈ আৰু ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মামা আৰু ৰাজনীতি। মামা মানে আমাৰ আদৰণীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু ৰাজনীতি, তাৰ ওপৰত এটা ভিডিঅ'ৰ শেষলৈকে চাব। হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে ইয়াত কোনো দল বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক বা যিয়ে নহওক, মানে দলক ৰিপ্ৰেজেণ্ট নকৰে। ধৰক হিমন্ত বিশ্ব শৰ্মা নিজে এটা দল আৰু এজন দক্ষ ৰাজনীতিবিদ, মানে তেখেতৰ এজন ভাল ৰাজনীতিবিদ হ'বৰ কাৰণে যিখিনি গুণ লাগে সেই গুণখিনি আছে, আৰু তাতকৈ অলপ বেছি যদি আছে সেইটো ভুল নহ'ব। কাৰণ তেখেতৰ যিখিনি মানে পলিটিকেল মন্তব্য, তেখেতে যিখিনি ভাষণত কয় বা তেখেতে যিধৰণে মিটিঙত তেখেতে মানুহৰ আগত এটা মানে এনাজৰি, এটা কানেকশ্যন যিটো ক্ৰিয়েট কৰে, তেখেতে হয়তো মানে সেইকাৰণে হয়তো ইমান প্ৰিয় হৈ গৈ আছে। গতিকে তেখেত সদায় ভালে থাকক, কুশলে থাকক। আমাৰ খালি এটাই অনুৰোধ সকলোৰে হৈ পেলাই কৈ দিছোঁ, আৰু আমাৰ অসমখনক জাকত জিলিকা কৰিব লাগে। কাৰণ সেইটো বস্তু মামাই পাৰে, ইচ্ছা কৰিলে পাৰে। আৰু দ্বিতীয়তে বেয়াবোৰ আঁতৰাব লাগে আৰু ভাল কাম কৰি যাব লাগে। ক'ৰবাত যদি বেয়া মানুহ আছে, ক'ৰবাত যদি বেয়া মন্ত্ৰী এম এল এ আছে, তেওঁলোককো চাই চিতি তেওঁলোকক আঁতৰাব লাগে আৰু তেখেতে আগবাঢ়ি যাব লাগে। সেইখিনি আমি আচলতে তেখেতক ক'ব লগা কথা নহয়, তথাপিতো কৈছোঁ এটা অনুৰোধ। কাৰণ তেখেত এজন দক্ষ ৰাজনীতিবিদ, এজন দক্ষ নেতা। তেখেতে মানে হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰীও হ'ব পাৰে যদি ভগৱানে কৰে, ভগৱানৰ যদি আশীৰ্বাদ থাকে। খালি তেখেতে ভাল ভাল কাম কৰি যাওক। এতিয়া তেখেতে যিটো ৰিচেণ্টলি স্বনিয়োজন আঁচনি বুলি উলিয়াইছে, সঁচাকৈ সেই আঁচনিটো যদি উলিয়াই নহয় বহুত মানুহৰ উপকাৰ হ'ব। কিন্তু লগতে 2 লাখ টকা এটা বিজনেছ কৰিবৰ কাৰণে বহুত কম হয়। এটলিষ্ট মানে 3 লাখ টকা মানৰ ভিতৰত হ'ব লাগে। আৰু ছাবচিডিৰ ব্যৱস্থা কৰিব লাগে, যাতে মানে সকলোৱে যাতে চাকৰিৰ ওপৰত মানে নিৰ্ভৰ নহয়, যাতে সকলোৱে যাতে চাকৰি বুলি যাতে মানে জীৱনটো যাতে নষ্ট নকৰে, কাৰণ চবেইতো চাকৰি নাপায়। গতিকে দ্বিতীয় অপশ্যনটো হৈছে কি বিজনেছ কৰিবৰ কাৰণে আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব লাগে, যে এইটো বিজনেছ, খেতি পথাৰ, তেনেকুৱা চাই চিতি মানে আঁচনি যদি ক্ৰিয়েট কৰে তেন্তে বহুত উপকৃত হ'ব। আৰু অসমখনক কেনেকৈ আগুৱাই নিওঁ, ভাৰতৰ ভিতৰত 1 নম্বৰ ষ্টেট বুলি যদি আমি মানে বনাব খুজিছোঁ, তেনেকৈ বনাব পৰাটো হ'ব লাগে মানে। কাৰণ মানুহ মহান হয় কেতিয়া, তেখেতে যেতিয়া কাম কৰি যায়, তেখেতে যেতিয়া কামবোৰ আগুৱাই নি থাকে। গতিকে সেই মহান হোৱাৰ যিখিনি গুণ, সেই গুণখিনি আমাৰ মামাৰ গাত আছে, হিমন্ত বিশ্ব শৰ্মা দেৱৰ গাত আছে। গতিকে তেখেতে ভাল কামখিনি কৰি যাওক। মই মোৰ মনৰ কথাখিনি কৈছোঁ, তেখেত আগুৱাই যাওক, তেখেতে ভাল কাম কৰি যাওক। সেয়াই। ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। আকৌ লগ পাই থাকিম ভাল ভিডিঅ'ৰ সৈতে। জয় আই অসম।